Hello friends, welcome back to my YouTube channel PK Blogs 87. PK Blogs 87 লৈছো আগতম জনাই লৈ আইছো এটা নতুন ভিডিও। আজি সাংগৈ বলক লখিমপুৰ মেডিকেল কলেজখন। তো ফাইনালি পালোহি আমি লখিমপুৰ মেডিকেল কলেজ। এইখনি হল লখিমপুৰ মেডিকেল কলেজৰ সিধা সোমাই যাব দিব। এইখনি হল মেডিকেল কলেজৰ মেইন গেট, মেইন দুৱাৰ অৰ্থাৎ এখন গেটেদি আমি সোমাই যাব লাগিব। তো আমি গেটৰ তলেদি গৈ আছো। আমি আহিছো এখন গাড়ী, তো আমাৰ বন্ধুৰ নিজৰে গাড়ী, তো বন্ধুৰ গাড়ীত আহি আছো। এয়া হ'ল আমাৰ লখিমপুৰ মেডিকেল কলেজ। চাওক চেনেহীটো কেনেকুৱা লাগিছে, সুন্দৰ নে ভাল নে বেয়া, আপোনালোকৰ কমেণ্টতে আমি গম পাম। তো গৈ থাকা, সুন্দৰকৈ সজাইছে, মতলব বিল্ডিংবিলাক তৈয়াৰ কৰিছে, মেডিকেল কলেজ প্ৰিপেয়াৰ কৰিছে। তো লখিমপুৰ মেডিকেল কলেজ বুলি ক'লে এইখনেই হয়। তো মোৰ লগত আছে কেইবাজনো বন্ধু, তেওঁলোকে কিবা কিবি কৈছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু মেডিকেল কলেজখন আপোনালোকে চাওক। মুখ্য দুৱাৰ আমি পালোহি, মেডিকেল কলেজৰ ভিতৰলৈ সোমাই যোৱা, অৰ্থাৎ মেডিকেল কলেজৰ ভিতৰলৈ সোমাই যোৱা মুখ্য দুৱাৰ এইখনেই হয়। আমি আহি পালোহি মুখ্য দুৱাৰ। তো গাড়ীখন পাৰ্কিঙত লগাই দিয়া, ৰাইট চাইডে ইয়াত সোমাই দিয়া, ফিল্ডত সোমাই দিয়া। এইখন পাৰ্কিঙত লগাই ভিতৰ চোৱা চামগৈ কেনেকুৱানো হয়, কেনেদৰেনো ভিতৰ চোৱা বনাইছে তাকে চাওঁ। আমি এতিয়া বৰ্তমান গৈ আছো ভিতৰলৈ, ভিতৰ চোৱানো কেনেকুৱা তাকে চাই লওঁ। এয়াই হ'ল লখিমপুৰ মেডিকেল কলেজৰ ভিতৰ চোৱা। সুন্দৰকৈ তৈয়াৰ কৰিছে, সুন্দৰকৈ সজাইছে। তো এইফালে যায় জৰুৰীকালীন সেৱা বিভাগলৈ। তো আমি ৰাতি আহিছোঁ, ৰাতি অহাৰ কাৰণে সম্পূৰ্ণ দৃশ্যাংশ সম্পূৰ্ণকৈ মানে জলপটকৈ দেখাব নোৱাৰিম। তো এইফালে গৈ আছে ৰাইজ, কোনফালে ক'লৈ যায়, কিনো আছে তাকে চাই আছে। জৰুৰীকালীন সেৱা লিখা আছে, যাওঁচোন জৰুৰীকালীন সেৱাৰ ভিতৰত কিনো আছে চাই আছোঁ। তো আমি ইয়াতে এজন আমাৰ মানে বন্ধুৰ খুৰাকো আছে বেমাৰী, অৰ্থাৎ এক্সিডেণ্ট পেচেণ্ট। তো তেওঁকে চাব আহি আছোঁ। আৰু মোৰ লগত আছে মোৰ বন্ধু, এয়া সহপাঠী বন্ধু মোৰ। তো তেওঁলোকৰ লগত আহি আছোঁ চাবৰ কাৰণে। তো এইফালে আল্ট্ৰাচাউণ্ড এক্সৰে কিবা কিবি কৰিবলৈ নিয়ে। অস্ত্ৰোপচাৰ কক্ষ, এয়া হ'ল অস্ত্ৰোপচাৰ কক্ষ। বৰ সুন্দৰকৈ সজাই ৰাখিছে আমাৰ লখিমপুৰ মেডিকেল কলেজখন, ভালেই লাগিছে দেখি। এয়া আহি বেমাৰীৰ লগত আহি অহা ব্যক্তিসকল বহিবৰ কাৰণে আসন সুন্দৰকৈ সজাইছে। ইয়াতো গেছ বহিবৰ কাৰণে ধুনীয়াকৈ আসন বনাই থৈছে। সোমাইছোঁ এইটো ৱাৰ্ডত। তো এইজনেই হ'ল মোৰ বন্ধুৰ খুৰাজন, তেওঁৰে এক্সিডেণ্ট হৈছিল। তেওঁকে চাবৰ কাৰণে আমি আহিলোঁ ইমান দূৰৰ পৰা। তো এক্সিডেণ্ট পেচেণ্ট ইয়াতেই ৰাখে, কটা চিঙা যিয়ে নহওক, যেনেধৰণে নহওক ইয়াতেই ৰাখে। সুন্দৰ ব্যৱস্থা দিছে ইয়াতে পেচেণ্টৰ কাৰণে, সুন্দৰ বেড, তো ৰুল ৱেড হয়, এইবিলাক ভাল দিছে।
থকা ব্যৱস্থা ভাল, বেডৰ কৰিলোঁ। লগ কৰি আমি এতিয়া আকৌ যাব ওলাইছোঁ। তো যাওঁগৈ, যোৱাৰ আগত আকৌ এবাৰ ৰুমটো দেখাই থৈ যাওঁ। তেওঁলোকক কিমান সুন্দৰকৈ ৰাখিছে চাওক, কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা, কিমান সুন্দৰকৈ ৰাখিছে। ইয়াতে আমাৰে নিজৰ লেতেৰা কৰিবলৈ বেয়া লাগিব, ইমান সুন্দৰ, ইমান চাফা চিকুণ পৰিষ্কাৰ। লিফ্টত অহা যোৱা কৰি আছোঁ। তো মোৰ লগতে মোৰ বন্ধুসকলো আছে। তো আমি বাহিৰলৈ ওলাই আহিছোঁ এইপিনেদি, আমি যেনি সোমাইছিলোঁ সেইপিনেদি বাহিৰলৈ ওলাই আহিছোঁ। একবাৰ বাহিৰৰ নাজাৰাটো চাওক আপোনাৰ, क्या सुंदर नजारा है, दिल झलक जाता है। मुख्य दुआरेদি আমি বাহিৰলৈ ওলাই আহিলোঁ। যোৱাৰ আগত, বিদায় লোৱাৰ আগত আকৌ এবাৰ মেডিকেল গেটখন দেখাই দিছোঁ, মুখ্য দুৱাৰখন। এইখনেই হ'ল আমাৰ লখিমপুৰ মেডিকেল কলেজ, আমাৰে গৌৰৱান্বিত লখিমপুৰ মেডিকেল কলেজ। ৰাতি আহিছিলোঁ আমি ফুৰাটোত চাবৰ কাৰণে, চাই গ'লোহি। আগতে আছিলে এইখনেই গেট, মুখ্য দুৱাৰ এইখন আছিল আগতে, মেডিকেল কলেজ হোৱাৰ আগত বন্ধ কৰি দিলে এতিয়া।